নমস্কাৰ আজি মই এটা গুৰুত্বপূৰ্ণ ডিসকাশন কৰিম যেটো ডিসকাশনৰ ওপৰত আপুনি নিৰ্ভৰ কৰি যদি ফলো কৰি আগবাঢ়ে আপুনি 100% ফৰ্চেজৰ পৰা আপুনি ভবা মতে আৰ্নিং কৰিব পাৰিব কিয়নো ফৰ্চেজত ইনকামৰ এটো এটা কোটি টকাৰ প্ৰজেক্ট আৰু এই প্ৰজেক্টত আপুনি এটা হিউজ এমাউন্ট ইনকাম কৰিম বুলি যদি ভাবিছে ইয়াত মোস্ট ইম্পৰ্টেন্ট বস্তু হৈছে আপোনাৰ ডিজিটেল এসেট সমূহ ডিজিটেল স্লট আপুনি ডিজিটেল মাটি ডিজিটেল ৰুম বুলি আপুনি নামাকৰণ কৰিব পাৰে এই প্ৰগ্ৰামত অতিকে প্ৰয়োজনীয় যে আমি কোন সময়ত স্লট আপগ্ৰেড কৰিব লাগে আৰু আমাৰ স্লট আপুনি ভবা মতে ইনকাম কৰিবৰ কাৰণে আপোনাৰ স্লট কিমান স্লট থাকিব লাগে এটো সম্পৰ্কত আজি ডিসকাস কৰিম যে যেহেতু আপুনি এই প্ৰজেক্টত আৰ্নিং ভাল হিউজ এমাউন্ট ইনকাম কৰিবৰ কাৰণে আপোনাক স্লট প্ৰয়োজন হয় মিনিমাম বিজনেসটো ষ্টাৰ্ট কৰিব লাগে মিনিমাম ধৰক 4টা স্লট লৈ আপুনি ষ্টাৰ্ট কৰিলে আপোনাৰ কাৰণে ভাল হ'ব কিয়নো আপোনাৰ এটো লাখ টকাৰ প্ৰজেক্ট নহয় কোটি টকাৰ প্ৰজেক্ট ইয়াত আপুনি ইনকাম কৰিলে মিনিমাম আপোনাৰ স্লট প্ৰয়োজন হ'ব আপোনাৰ 4টা স্লট লৈ যদি আপুনি ষ্টাৰ্ট কৰে আপোনাক প্ৰয়োজন হ'ব মিনিমাম 15000 টকা প্ৰয়োজন হ'ব ভাৰতীয় মুদ্ৰাত আপোনাৰ 15000 পইচা প্ৰয়োজন হ'ব আৰু কোন সময়ত স্লটসমূহৰ আপডেট কৰাৰ আৱশ্যকতা আছে মই আপোনাক জনাই আছো যে এই প্ল্যাটফৰ্মত যেতিয়া আপোনাৰ আৰ্নিং হ'ব XT চাওক XT মই আপোনাক দেখুৱাইছো জাস্ট $5 স্লটটোৱে মই দেখুৱাইছো ইয়াত মই লিখি দেখুৱাইছো $5 স্লট এই স্লটটোত আপোনাৰ মেট্ৰিক্স 3টা মেট্ৰিক্স থাকিব যেতিয়া আপোনাৰ প্ৰথম গোলাটো ফুলফিল হ'ব আপুনি কিমান পাব $5 ঘৰটো যদি আপোনাৰ আছে $5 পাব 2 নম্বৰ গোলাটো যেতিয়া ভৰ্তি হ'ব আপুনি কিমান পাব $5 যদি আপোনাৰ ঘৰটো হয় আপুনি $5 পাব যেতিয়া 3 নম্বৰ গোলাটো ভৰ্তি হ'ব আপুনি কিমান পাব আপুনি নাপায় আপোনাক জুনে সিস্টেম দিছে তেখেতৰ তাৰ ডিস্ট্ৰিবিউশন হ'ব ডিস্ট্ৰিবিউশন হোৱাৰ লগে লগে আপোনাৰ বেনিফিট কি হ'ব আপোনাৰ বেনিফিট এটা ভিখন বেনিফিট হ'ব যেটো বেনিফিটত আপোনাৰ কি হ'ব এই ঘৰটো ইয়াত আপোনাৰ ৰিসাইকেল হ'ব ৰিসাইকেল মিন্স পুনৰ ইনকাম আহিবৰ কাৰণে সিস্টেমটো ওপেন হৈ গুছি যাব পুনৰ ইনকাম আহিবৰ কাৰণে কিন্তু আপুনি স্লট কোন সময়ত আপগ্ৰেড কৰাৰ প্ৰয়োজনীয়তা আছে সাপোজ আপুনি 4টা স্লট লৈ বিজনেসটো ষ্টাৰ্ট কৰিছে 4টা স্লট লৈ আপুনি বিজনেসটো ষ্টাৰ্ট কৰিছে আপোনাৰ $40 স্লট আছে $40 স্লটটোত আপোনাৰ মেট্ৰিক্স অনুযায়ী 3টা মেট্ৰিক্স 1/3 মেট্ৰিক্স প্ৰথম গোলাৰ পইচা যেতিয়া ডিস্ট্ৰিবিউশন হ'ব আপুনি এই পইচাটো কেতিয়াও ইউজ নকৰিব 2 নম্বৰ গোলাটোৰ পইচা যেতিয়া ডিস্ট্ৰিবিউশন হ'ব আপুনি সেই পইচা কেতিয়াও ইউজ নকৰিব কিয়নো 3 নম্বৰ গোলা পইচা যেতিয়া আপোনাৰ তাত ডিস্ট্ৰিবিউশন হ'ব ডিস্ট্ৰিবিউশন হোৱাৰ লগে লগে আপোনাৰ ঘৰটো কি হ'ব ফ্ৰিজিং হৈ যাব ফ্ৰিজিং মিন্স আপুনি সেই গোলাটোৰ পইচা X4 X3 প্ৰথম গোলা এই ঘৰটো ইয়াত ৰিসাইকেল হ'ব হোৱাৰ লগে লগে আপোনাৰ ইয়াত ইনকাম বন্ধ হৈ যাব যেতিয়ালৈকে নেকি আপুনি 5 নম্বৰ স্লটটো আপডেট নকৰে হেতু কাৰণে পৰাপক্ষত আপোনাৰ বিজনেসটো ডেভেলপমেন্টৰ ক্ষেত্ৰত আপুনি 4 নম্বৰ স্লটটো বা 5 নম্বৰ স্লটটো যদি আছে আপুনি হেখৰ স্লটৰ ইনকাম কেতিয়াও ইউজ নকৰিব আৰু সবচে ইম্পৰ্টেন্ট যে আপুনি স্লট আপডেট কৰিলে আপোনাৰ বেনিফিট কি আছে স্লট আপডেশনৰ ক্ষেত্ৰত আপোনাৰ বেনিফিট আছে যে আপুনি এই প্ৰজেক্টটোত হিউজ এমাউন্ট ইনকাম কৰিবৰ কাৰণে আপোনাৰ মেইন ইম্পৰ্টেন্ট আছে আপোনাৰ ডিজিটেল স্লট যদি আপোনাৰ ওচৰত $40 স্লট আছে কিন্তু আপুনি ইনকাম বিচাৰিছে $160 ইনকাম বিচাৰিছে আপোনাৰ তাত $160 আছে জানো কেতিয়াও নাই 169 83 26 40 আপোনাৰ ড্ৰিম সফল হ'ব জানো কেতিয়াও সফল নহয় হেতু কাৰণে পৰাপক্ষত আপোনালোকে ইয়াত স্লটসমূহ তেতিয়া আপডেট কৰিব যেতিয়া নেকি আপোনাৰ ড্ৰিম আগত আছে কাৰণ $80 যদি থাকে আপোনাৰ তাত কিমান হ'ব 80 160 যদি থাকে আপোনাৰ তাত কিমান হ'ব 160 320 যদি আছে তেতিয়া আপোনাৰ কিমান হ'ব 320 আৰু সবচে ইম্পৰ্টেন্ট কথাটো হ'ল যে এই প্ৰজেক্টটোত আপুনি ধৰক এই প্ৰজেক্টটোত আপুনি আপোনাৰ 8 নম্বৰ স্লটটো আপোনাৰ লগত আছে আপোনাৰ 8 নম্বৰ স্লটৰ ভ্যালু $640 ভাৰতীয় মুদ্ৰাত মিনিমাম 55000 আপুনি এই স্লটটো লাইফত ওয়ান টাইম আপডেট কৰিব আপুনি কিমান বাৰ বেনিফিট পাব চাওক যে আপুনি
এই স্লটটোৰ আপডেশ্যন $640 আপোনাৰ মেট্ৰিক্স অনুযায়ী আপুনি 1 2 3 আপুনি এবাৰ কিনিব কিন্তু ইয়াত লাইফ টাইম ৰিচাইকেল ওৱান টাইম কিনিব আপোনাৰ ওৱান টাইম আপোনাৰ ইনকাম সোমাব এনেকুৱা নহয় আপুনি ৰিবাই কৰিব লাগিব এনেকুৱা নহয় এবাৰ কিনিব আপুনি লাইফ টাইম পাই থাকিব গতিকে আপুনি ভাবা মতে ইনকাম কৰিবৰ কাৰণে আৰু আপুনি যেতিয়া আপগ্ৰেড কৰিব আপোনাক দেখিহে মানুহে কাম কৰে আপোনাক দেখিহে মানুহে এই সিস্টেমত কাম কৰিব যে আপোনাৰ যে মোক যোনে দিছে তেখেতে কিমান আপগ্ৰেড কৰিছে কাৰণ কিছুমান আপোনাক ফলো কৰে সেইটো কাৰণে পৰাপক্ষত আপুনি ভাল যদি হিউজ এমাউণ্ট ইনকাম কৰিম বুলি ভাবিছে তেতিয়া মিনিমাম আপুনি 10টা স্লট নহলেও মিনিমাম 9টা লৈকে ট্ৰাই কৰক আৰু আপোনাৰ যিমান ড্ৰিম আছে সেই ড্ৰিমখিনি ফুলফিল কৰাত আপুনি গঠন কৰক আৰু মই লাইভ দেখুৱাইছো যে আপোনালোকে কৰোৰ টকা ইনকাম কৰিবৰ কাৰণে ইয়াত মই আপোনাক লাইভ দেখুৱাই আছো চাওক মই কেইটামান আইডি আপোনাক দেখুৱাইছো যে ইয়াত বায়োডাটা গোটেই A to Z আপুনি দেখুৱাব পাৰে যে যোনসকল ব্যক্তিয়ে এই প্ৰজেক্টটোত কৰোৰ টকা আৰ্নিং কৰিছে যে তেখেতলোকে যিটো এতিয়া এজন ব্যক্তি চাওক তেখেতে 2 বছৰ 2.5 বছৰ হৈছে $4 লাখ আৰ্নিং কৰিছে 105 BNB তেখেতে লাভ কৰিছে মানে মিনিমাম 3 কৰোৰ 80 লাখ টকা উপাৰ্জন কৰিছে 2.5 বছৰৰ ভিতৰত কিন্তু এজন ব্যক্তি আপোনাৰ ইনকাম দেখি আমি মোটিভেশনাল হোৱাৰ কোনো কাৰণ নাই তেখেতে কাম কৰিছে ইনকাম পাইছে আৰু কিহৰ ভিত্তিত ইনকাম কৰিছে পাৰ্টনাৰ চাওক 833 জন ব্যক্তি পাৰ্টনাৰ আছে 833 জন এটা নগণ্য হয় কিন্তু তথাপিও X3 X4 প্ৰগ্ৰামত তেখেতৰ কিমান স্লট আছে আপুনি স্লটখিনি চাওক X3 প্ৰগ্ৰামত 12টাৰ ভিতৰত 11টা স্লট আপডেট কৰিছে তেখেতে পাইছে $72,000 X4 প্ৰগ্ৰামত 12টাৰ ভিতৰত 12টা আপডেশ্যন কৰিছে তেখেতে লাভ কৰিছে $1,64,000 ভাৰতীয় মুদ্ৰাত 1 কৰোৰ 50 লাখ ঠিক তেনেকৈ XXX এছগল প্ৰগ্ৰামত এটা হিউজ এমাউণ্টৰ স্লট আপডেশ্যন কৰিছে য'ত নেকি টকা জাষ্ট 80 লাখ 90 লাখ টকা ব্যৱহাৰ কৰি তেখেতে 1 বছৰ ভিতৰত কিমান পাইছে 1 বছৰ 2 বছৰ 2.5 বছৰ ভিতৰত মিনিমাম 3 কৰোৰ 80 লাখ টকা ইনকাম কৰিবৰ কাৰণে সক্ষম হৈছে মই গতিকে লাইভ দেখুৱাইছো যে স্লট আপডেশ্যনৰ ক্ষেত্ৰত আপোনাৰ প্ৰয়োজনীয়তাসমূহ কি কাৰণে কৰিব লাগে আৰু আপোনালোকেও কৰাটো আৱশ্যক কাৰণ যদি আপুনি সঁচাকে ফৰচেজৰ পৰা ইনকাম কৰিম বুলি যদি আহিছে আপুনি প্ৰথম অৱস্থাত ভাল এটা এমাউণ্ট ইনকাম কৰিম বুলি যদি ভাবিছে লাইফ টাইম ইনকাম কৰিম বুলি ভাবিছে আপুনি স্লট আপডেট কৰক আৰু আপোনাৰ প্ৰত্যেককে আগবাঢ়ি যোৱাত বা এটা হিউজ এমাউণ্ট ইনকাম কৰাত প্ৰত্যেকে সফল হ'ব ধন্যবাদ